জুবিনৰ আপুনি গাৰ্লফ্ৰেণ্ড আছিল বুলি কৈছে। গাৰ্লফ্ৰেণ্ড বুলি কৈছে, কিন্তু আমাৰ তেতিয়া দিনত গাৰ্লফ্ৰেণ্ড নাছিল। জোনমণি গগৈ, আপুনি এতিয়া ক'ত থাকে? নলবাৰীত থাকো। তামোলত পঢ়িছিলো। ক্লাছত অকল দুজনী ছোৱালী আছিলে, এজনৰ নাম জোনমণি, এজনৰ ৰুণজোন। মই দুইজনকে লাইন মাৰিছিলো। তেতিয়া কেনেকুৱা কথা বতৰা আছিল জুবিন গগৈ? তেতিয়া তেওঁতো গহীন গম্ভীৰে আছিল। তামোলপুৰ, মই যিখন স্কুলত পঢ়িছিলো তামোলপুৰ হায়াৰ ছেকেণ্ডাৰী, চ' ক্লাছত অকল দুজনী ছোৱালী আছিলে, এজনৰ নাম জোনমণি, এজনৰ ৰুণজোন। মই দুইজনকে লাইন মাৰিছিলো, সেইকাৰণে লিখিছিলো জোনমণি ৰুণজোন তেতিয়া চকু জোন নিভা যাবে গন থোপা থোপে খৰা খুন। That's a crazy love, actually. তারিখ করেছে মনে জানো।